ইমানেই ওপৰত কলপাত আছে ঢুকিয়ে পোৱা নাই। ৱালৰ ওপৰত উঠি কলপাত কাটিবলগীয়া হৈছে অকল টেঙা খাবৰ কাৰণে, যিহেতু ঠাণ্ডা দিন মানেই টেঙা খোৱা দিন নহয় জানো। আৰু আজি ভাবিছোঁ বগৰী টেঙা খাম, গতিকে এতিয়া বগৰীখিনি ভালদৰে ধুই লৈছোঁ। আৰু আনফালে এয়া ৰ'দ বিচাৰি বিচাৰি আহি পথাৰ পালোহি। আৰু এতিয়া আমি বগৰী খুন্দিবলৈ আৰম্ভ কৰি দিলোঁ। আৰু টেঙা বস্তুটো অকলে খাই কেতিয়াও ভাল নালাগে নহয় জানো, সেইটো কাৰণে লগৰ কেইজনীকো মাতি ল'লোঁ। আৰু এতিয়া আমাৰ বগৰী খুন্দা ৰেডি। ওপৰতে কেঁচা জলকীয়া আৰু ধনিয়া পাত নিমখ দি ধুনীয়াকৈ সানি ল'লোঁ। আৰু এতিয়া সকলোকে দিছোঁ আৰু লগতে ময়ো খাইছোঁ। গতিকে বগৰী এনেদৰে খুন্দি খাই সঁচাকৈয়ে বহুতেই ভাল লাগে। আৰু কোনে কোনে বগৰী এনেদৰে খুন্দি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহোঁ, বাই।